নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ ইনষ্টাগ্ৰাম I'd অন্য এটা ভিডিঅ'লৈ। সেই বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰত মই এটা বহুত দুখৰ কথা ক'বলৈ গৈ আছোঁ। বন্ধু-বান্ধৱীসকল, কি ক'ম আৰু মোৰ দুখৰ কথা চাওকচোন। আজি কেইদিনমান হৈছে মই এটা নতুনকৈ বস্তু এটা আনিছোঁ মোৰ কাৰণে, মোৰ বিশেষ প্ৰয়োজন কাৰণেহে আনিছোঁ তাকো দেই। মই এনেই অনা নাই, বহুত কষ্ট কৰি আনিছোঁ। আনিলোঁ বুলিয়েনো বাৰু মোৰ চিষ্টাৰ মইনো ইমানকৈ বেয়া কৰিব লাগেনে? মইনো কি ভুল কৰিলোঁ কওকচোন বাৰু? তাই একেবাৰে গোটেই যদি মোৰ জোখ খোলা এনেকৈ আছে চাওকচোন, মোকে বকি আছে মানে গম পায়নে? বহুত বেয়া লাগিছে। তাইক বহুত মৰম কৰোঁ জানেনে? এতিয়া তাকে নাজানো, মনটো মানে মোৰ বহুত বেয়া লাগিছে, সঁচাকৈ কৈছোঁ, একদম বহুত বেয়া লাগিছে। আৰু মানে মোৰ যে চিষ্টাৰ লৈ মোক এনেকৈ ভাবি মই কেতিয়াও হ'ব নাই। তাইক মই ইমান মৰম কৰোঁ। মই যেতিয়া LB আহোঁ ন, তাইও আহে মোক চাই, মই কিবা তাইৰ বিষয়ে পাতিছোঁ বুলি। কি ক'ম আৰু, তথাপিতো তাই মোক কি কয় জানে? মই তাত চিঞৰি থাকোঁ, মোৰ চিষ্টাৰ এনেকুৱা, মোৰ চিষ্টাৰ এনেকুৱা তেনেকুৱা, ইমান মানে তাইক মই মৰম কৰোঁ। সকলোৱে শুনিব লাগিলে মোৰ যেতিয়া নেকি মই LBত আহোঁ, মোৰ চিষ্টাৰ যেতিয়া নেকি আহে, মোক দেখা কৰে ন, কমেণ্ট এটা কৰে ন, বহুত বেয়া লাগিছে আজি মোৰ, সঁচাকৈ কৈছোঁ। মই তাত মানে ইমান আনন্দ পাওঁ, ইমান সুখ পাওঁ। আজি যে তাই মোক এনেকুৱা এটা পেটত ভাবি আছে মই কেতিয়াও ভাবা নাই। ইমান এটা মানে ঠেক চিন্তা, মানে এটা মানে সীমা থাকে ন, সেই সীমাটো অতিক্ৰম কৰি গৈছেগৈ তাই চাওকচোন। আৰু মইতো গম পোৱা নাছিলোঁ ন, মোক যে তাই ইমান পেটত বেয়াকৈ ভাবি আছে বুলি। মই যেতিয়া নেকি ভিডিঅ' কাৰণে মই ইমান ধুনীয়া এটা আয়োজন কৰিছোঁ, মই যিহেতু কিবা এটা আনিছোঁ ঘৰখনলৈ বুলি, তাই একদম মানে কি ক'ম আৰু, একদম মানে ভিডিঅ'ত ওলাই গৈছে ন, মইতো কিবা এটা মানে আনিছোঁ যেতিয়া ঘৰখনলৈ এটা আনন্দ ফূৰ্তিৰে কিবা এটা পাৰ্টি এটা কৰিম বুলিও আনিছিলোঁ, মাছ মাংস কিবা অকণমান। তাই মানে একদম কি ক'ম আৰু, মানে গোটেইজনী জ্বলি মৰিছে জানেনে, কেনেকৈ কৰিছে একদম। নাপায় ন এনেকুৱা কৰিবলৈ। মই তাইক কিমান মৰম কৰোঁ। আপোনালোকে যেতিয়া মোক কেতিয়াবা লাইভত আহে গম পাব, তাই যেতিয়া মোক কমেণ্ট কৰে ভাল লাগিছে বা কি কৰি আছা, কিবা এটা যেতিয়া মোক কমেণ্ট কৰে ন, মই তেতিয়া বহুত আনন্দ পাওঁ জানেনে। মই চিঞৰি দিওঁ মোৰ চিষ্টাৰ আহিছে বুলি। নাপায়, সৰু ছোৱালী বুলি বহুত মৰম কৰোঁ তাইক, বহুত মৰম কৰোঁ। গতিকে ভাল লাগিছে মোৰ আজি এনেকুৱা এটা চিটুৱেশ্যন আহি পৰিছে বুলি মই কেতিয়াও ভবা নাছিলোঁ। কি চিটুৱেশ্যন আহিছে আপোনালোকে চাওকচোন, মই সম্পূৰ্ণকৈ দেখুৱাই আছোঁ, চাই থাকিব Instragram I'd। এয়া চাওকচোন, মই ডিউটিৰ পৰা আহি লোৱাই নাই জানে, মাছ অকণমান লৈ আহিছিলোঁ। একেবাৰে মাছকণ মই নিজেই বাচিছোঁ, তাইকো মই কোৱা নাই বাচিবলৈ। তাই মানে মাছ বাছি ইমান বেয়া পায়, সেইকাৰণে মই নিজেই বাচিছোঁ চাওক। আৰু কাষতে মোৰ সেয়া বহি আছে জানেনে, মোৰ একে বৰ মৰমৰ, মোৰ টিকলা কণীকণ তাৰ নামটো দেই। আৰু এইফালে চাওকচোন, তাই একে দেখিছে কি মোচনত একে মোবাইল টিপি আছে চাওকচোন। এয়া মোৰ ছোৱালীয়েহে ভিডিঅ' বনাই আছে, মই একোৱেই গম নাপাইছিলোঁ জানেনে। তাই যে এনেকুৱা পেটত যে একদম মানে ইমান মহিলা ৰাখিছে, মানে একদম পেটকুলি হয় জানেনে, একদম পেটকুলি হয়। মোক এনেকুৱা ভাবিব নালাগিছিলে দেই, মই খুব দুখ পাইছোঁ। আৰু মই চাওকচোন, ইমান মনটো ভাল লাগিছে, ইমান বোলো দুইজনীয়ে ধুনীয়াকৈ এটা বোলো ব্লগ বনাওঁ, এটা ভাল লগা এটা পৰিৱেশ আহি পৰিছে ন, মই কিবা এটা আনিছোঁ, তাইও হ'ব কেতিয়াবা লাগিব ন, ঘৰখন বোলো মকামিলাকৈ চলোঁ, সেইকাৰণে ধুনীয়াকৈ দুইজনী লাগি ভাগি ধুনীয়াকৈ বনাওঁ। তাইও বনায়, ময়ো বনাওঁ, তাইও মোক কথাবিলাক চব কথা খুলি কয়, ময়ো তাইক খুলি কওঁ। একো নাই আৰু, নিজৰ ঘৰখনৰ মানুহকেইটা ন, আমাৰতো সেইবিলাক থিংকিং নাই দিয়কচোন। আপোনালোকৰ লগতো মই ইমান ধুনীয়াকৈ কথা পাতোঁ। মোৰ LBত যেতিয়া আপোনালোকে আহে চাবচোন, মোৰ মনোভাৱবিলাক মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, হয়নে নহয়? আৰু তাই যে এনেকুৱা পেটত ময়লা ৰাখিছে ময়লাৰ, কি হ'ব এইবিলাক ক'ৰ পৰা আহিলেও মোৰ ঘৰখনলৈ, মই ক'ব নোৱাৰিছোঁ আৰু দেই। মোৰ কিন্তু বহুত দুখ লাগিছে জানেনে, মোৰ কিন্তু বহুত দুখ লাগিছে। তাই যে এনেকুৱা এটা চিটুৱেশ্যন মোক ভাবিছে। চাই থাকক দেখা পাব। মইনো কি ডাঙৰ বস্তু আনিলোঁ ন, মোৰ এতিয়া বিশেষ প্ৰয়োজন, মোৰ কৰ্মক্ষেত্ৰত প্ৰয়োজন, সেইকাৰণেহে মই কিবা এটা আনিছোঁ। আৰু কিনো ইমান ইম্পৰ্টেণ্ট বস্তু আনিছোঁ, মইতো আপোনালোক দেখুৱামেই ন অলপ পিছত। তাই চাব হা, তাই একদম মোৰ মুখখনৰ কি ভংগীমা দিয়ে পায়ো, এনেকুৱা ভংগীমা দিব জনা হ'লে তাই ইমান একেবাৰে মিঠা কথা ক'ব পাৰে
সঁচাকৈ এইবিলাক মানে কি হ'ব আৰু এনেকুৱা পেটকুলি মই মানে দেখা নাছিলোঁ আগতে, শুনাও নাছিলোঁ পেটকুলি, এতিয়াহে শুনিছোঁ, এতিয়াহে বুজিছোঁ, গম পায়নে? চাওকচোন মোৰ ইমান দুখ লাগিছে, এয়া যে মিছা হাঁহি বুজিছে, একেবাৰে মিছা হাঁহি এইবোৰ। এয়া চাওকচোন তাই মোকে কেনেকুৱা ভংগীমা কৰে, মোৰ ইমান বেয়া লাগিছে। চাওকচোন মুখখন বেকাই দিছে, হে প্ৰভুৱাকে মুখতে যে কিবা এটা হওক আৰু তাই আৰু চাওকচোন কি কৰি আছে, কেনেকুৱা কৰে। একে এনেই এইবোৰ যে মিছা মৰম, গম পায়নে? তাই মই যে একে বিকলি গোটেইজনী, তাই একে গোটেইজনী দীপলিপি, ইছ ৰাম চোৱাচোন এনেকুৱা কৰেনে, একেবাৰে হ'ল বুলি আৰু মোৰ যে কিমান বেয়া লাগিছে। এয়া চোৱাচোন মোৰ কণীকণ মোৰ লগতে থাকে, সিয়ে মোক ভাল পায় জানা, মোক বহুত মৰম কৰে সি, ৰাতিও থাকে মোৰ লগত। চোৱাচোন চোৱা, আৰু তাই চাবাচোন দেই কি একেবাৰে ক'বই নোৱাৰে, যিখনহে মাংস খোৱাব বৰকে বনাও কৰি থাকে, খোৱাবই যিখন। খা এই কাঁহী তয়ে খা, তোৰলৈকে বনাইছোঁ মই।